নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে মোৰ লাৰ্ণ উইথ কৰবী চেনেলটোলৈ স্বাগতম। আজি মই লৈ আহিছোঁ শংকৰদেৱ বিদ্যা নিকেতনৰ ভাৰতী কুঁহিপাতখনৰ জয়কাৰ যোগ পাঠটো। তোমালোকে কিতাপখন উলিয়াই লোৱা আৰু মোৰ সৈতে তোমালোকে পঢ়ি যাবা আৰু তোমালোকৰ ঘৰুৱা বহীত এইদৰে জয়কাৰ প্ৰতিটো বৰ্ণতে জয়কাৰ যোগ কৰি একোটাকৈ শব্দ লিখিবা আৰু মা দেউতাক দেখুৱাবা। জয়কাৰ যোগ অন্তস্থ জৰে কি হয়? জয়কাৰ। অন্তস্থ জ সমান জয়কাৰ। এতিয়া ক বৰ্ণত আমি অন্তস্থ জ যোগ কৰিলে কেনেকুৱা হ'ব? কত জয়কাৰে কিয়? আমি এইটো কি বুলি মাতিম? কত জয়কাৰে কিয়। ক যোগ অন্তস্থ জ সমান কত জয়কাৰে কিয়। ইয়াৰে আমি কি শব্দ পাওঁ? ইয়াত দুটা শব্দ দিছে, আমি বহুত শব্দ পাম। বাক্য বত আকাৰে বা কত জয়কাৰে কিয় বাক্য। চাণক্য প্ৰথম চত আকাৰে চা মূৰ্ধন্য ন কত জয়কাৰে কিয় চাণক্য। এইদৰে খ যোগ অন্তস্থ জ সমান খত জয়কাৰে ক্ষ। খ্যাতি খত জয়কাৰে ক্ষ তাত আকাৰ দন্ত তত হচৰিকাৰে তি খ্যাতি। কামাখ্যা কত আকাৰে কা মত আকাৰে মা ক্ষত জয়কাৰে ক্ষ তাত আকাৰ কামাখ্যা। গ যোগ অন্তস্থ জ সমান গত জয়কাৰে জ্ঞ ভাগ্য। ভত আকাৰে ভা গত জয়কাৰে জ্ঞ ভাগ্য। আৰোগ্য আ ৰত উকাৰে ৰু গত জয়কাৰে জ্ঞ আৰোগ্য। ম যোগ অন্তস্থ জ সমান মত জয়কাৰে ম্য ৰম্য। ৰ মত জয়কাৰে ম্য ৰম্য। অদম্য অ দন্ত দ মত জয়কাৰে ম্য অদম্য। দন্ত দ যোগ অন্তস্থ জ সমান দন্ত দত জয়কাৰে দ্য পদ্য। প দন্ত দত জয়কাৰে দ্য পদ্য। উদ্যোগী হস্ৰ উ দন্ত দত জয়কাৰে দ্য তাত উকাৰ গত দীঘৰিকাৰে গি উদ্যোগী। ল যোগ অন্তস্থ জ সমান লত জয়কাৰে ল্য মূল্য। মত দীঘৰুকাৰে মু লত জয়কাৰে ল্য মূল্য। অমূল্য অ মত দীঘৰুকাৰে মু লত জয়কাৰে ল্য অমূল্য। দন্ত ত যোগ অন্তস্থ জ সমান দন্ত তত জয়কাৰে ত্য সত্য। দন্ত স দন্ত তত জয়কাৰে ত্য সত্য অসত্য। অ দন্ত স দন্ত তত জয়কাৰে ত্য অসত্য। মূৰ্ধন্য ন যোগ অন্তস্থ জ সমান মূৰ্ধন্য নত জয়কাৰে ন্য পুণ্য। পথ হচৰুকাৰে পু মূৰ্ধন্য নত জয়কাৰে ন্য পুণ্য নৈপুণ্য। দন্ত নত ঐকাৰে নৈ পথ হচৰুকাৰে পু মূৰ্ধন্য নত জয়কাৰে ন্য নৈপুণ্য। মূৰ্ধন্য ত যোগ অন্তস্থ জ সমান মূৰ্ধন্য তত জয়কাৰে ত্য নাট্য। দন্ত নতাকাৰে না মূৰ্ধন্য তত জয়কাৰে ত্য নাট্য। অকাট্য অ কত আকাৰে কা মূৰ্ধন্য তত জয়কাৰে ত্য অকাট্য। হ যোগ অন্তস্থ জ সমান হত জয়কাৰে জ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যেতিয়া হৰ লগত জয়কাৰ যোগ হয় তেতিয়া উচ্চাৰণটো হত জয়কাৰে জ হয়। সেইদৰে তালব্য শ মূৰ্ধন্য শ আৰু দন্ত শৰ লগত যেতিয়া জয়কাৰ যোগ হ'ব তেতিয়া তাৰ উচ্চাৰণটো চ হয়। হ যোগ অন্তস্থ জ সমান হত জয়কাৰে জ সহ্য। দন্ত স হত জয়কাৰে জ সহ্য। বাহ্যিক বত আকাৰে বা হত জয়কাৰে জ তাত হস্ৰৰিকাৰ ক বাহ্যিক। তালব্য স যোগ অন্তস্থ জ সমান তালব্য সত জয়কাৰে চ। বৈশ্য বত ঐকাৰে বৈ তালব্য সত জয়কাৰে চ বৈশ্য। শ্যামল তালব্য সত জয়কাৰে চ তাত আকাৰ ম ল শ্যামল। মূৰ্ধন্য স যোগ অন্তস্থ জ সমান মূৰ্ধন্য সত জয়কাৰে জ মূৰ্ধন্য সত জয়কাৰে চ। শিষ্য তালব্য সত হস্ৰৰিকাৰে সি মূৰ্ধন্য সত জয়কাৰে চ শিষ্য। বিশেষ্য বত হস্ৰৰিকাৰে বি তালব্য সত একাৰে সে মূৰ্ধন্য সত জয়কাৰে চ বিশেষ্য। বৰ্গীয় জ যোগ অন্তস্থ জ সমান বৰ্গীয় যত জয়কাৰে জ ৰাজ্য। ৰত আকাৰে ৰা বৰ্গীয় যত জয়কাৰে জ ৰাজ্য। বাণিজ্য বত আকাৰে বা মূৰ্ধন্য নত হস্ৰৰিকাৰে নি বৰ্গীয় যত জয়কাৰে জ বাণিজ্য। দন্ত থ যোগ অন্তস্থ জ সমান দন্ত থত জয়কাৰে থ পথ্য। প দন্ত থত জয়কাৰে থ পথ্য। অকথ্য অ ক দন্ত থত জয়কাৰে থ অকথ্য। ইয়াত শব্দসমূহ দিছে। সংখ্যা দন্ত স অনুস্বৰ খত জয়কাৰে ক্ষ তাত আকাৰ সংখ্যা।
মান্য মত আকাৰে মা দন্ত নত জকাৰে ন্য মান্য ন্যায় দন্ত নত জকাৰে ন্য তাত আকাৰ অন্তস্থ য় ন্যায় বাধ্য বত আকাৰে বা দন্ত ধত জকাৰে থ বাধ্য কাব্য কত আকাৰে কা বত জকাৰে ব্য কাব্য ব্যায়াম বত জকাৰে ব্য তাত আকাৰ অন্তস্থ য়ত আকাৰ ম ব্যায়াম যশস্যা অন্তস্থ জ তালব্য স দন্ত সৎ জকাৰে চ তাত আকাৰ যশস্যা অমূল্য অ মত দীঘৰুকাৰে মু লত জকাৰে ল্য অমূল্য নমস্য দন্ত ন ম দন্ত সৎ জকাৰে চ নমস্য ঐতিহ্য ঐ দন্ত তত হচৰিকাৰে তি সৎ জকাৰে জ ঐতিহ্য ব্যৱহাৰ বত জকাৰে ব্য ৱাব্য হত আকাৰে হা ৰ ব্যৱহাৰ উপাখ্যান হস্ৰ উ পদ আকাৰে পা খত জকাৰে ক্ষ তাত আকাৰ দন্ত ন উপাখ্যান অপব্যয় অ প বত জকাৰে ব্য অন্তস্থ য় অপব্যয় আপ্যায়ন আ পদ জকাৰে প্য তাত আকাৰ অন্তস্থ য় দন্ত ন আপ্যায়ন বাহ্যিকতা বত আকাৰে বা হত জকাৰে জ তাত হস্ৰৰিকাৰ ক দন্ত তত আকাৰে তা বাহ্যিকতা ইয়াত দিছে তালব্য স মূৰ্ধন্য স দন্ত সৰ লগত যেতিয়া জকাৰ যোগ হয় তাৰ উচ্চাৰণ স্য হয় আৰু হৰ লগত যেতিয়া জকাৰ যোগ হয় তাৰ উচ্চাৰণ জ্যৰ দৰে হয় তোমালোকে এই শব্দসমূহ বানান কৰি কৰি পঢ়িবা তেতিয়া তোমালোকৰ শুদ্ধ বানানটো মনত ৰ'ব কামাখ্যা এখন বিখ্যাত দেৱালয় এই দেৱালয়ৰ মহান ঐতিহ্য আছে কি কৈছে কামাখ্যা দেৱালয়খন এখন বিখ্যাত দেৱালয় আৰু এই দেৱালখনৰ এটা ঐতিহ্য আছে বুলি কৈছে কামাখ্যা এখন বিখ্যাত দেৱালয় এই দেৱালয়ৰ মহান ঐতিহ্য আছে ৰোগত ঔষধ খালে আৰোগ্য লাভ কৰিবা ডাঙৰ হাবিক অৰণ্য বোলে অৰণ্যত বহুত বন্য পশু পক্ষী থাকে অৰণ্য কাক বোলে ডাঙৰ হাবিক অৰণ্য বোলে য'ত ডাঙৰ ডাঙৰ গছসমূহ থাকে উদ্ভিদসমূহ থাকে পশু পক্ষী থাকে তেনেকুৱা ডাঙৰ হাবিক অৰণ্য বোলে আৰু অৰণ্যত কি থাকে বহুতো বন্য পশু পক্ষী থাকে সত্যৰ সদায় জয় ডাঙৰক মান কৰিবা ডাঙৰক সন্মান কৰিবলৈ কৈছে আই চাই ব্যয় কৰিবা যিমান উপাৰ্জন সেইমতেহে আমি ব্যয় কৰিব লাগে আই চাই ব্যয় কৰিবা হিংসা কৰা লোকৰ কল্যাণ নাই আমি কাকো হিংসা কৰিবলৈ নাপায় কামৰ সময়ত আলস্য নকৰিবা কামৰ সময়ত এলাহ কৰিবলৈ দিয়া নাই আলস্য মানে এলাহ কামৰ সময়ত আলস্য নকৰিবা কামৰ সময়ত এলাহ নকৰিবা তলৰ বাক্যটো দিছে ডাঙৰৰ বাক্য মানিবা ডাঙৰৰ কথা শুনিবলৈ দিছে ডাঙৰৰ কথা মানি চলিবলৈ কৈছে ডাঙৰৰ বাক্য মানিবা তোমালোকৰ এই বাক্যশাৰী হাতৰ আখৰ আহিব আৰু ইয়াৰ পৰা তোমালোকে ধৰা খালী ঠাই পূৰ কৰা আহিব পাৰে ধৰ কামাখ্যা এখন দেৱালয় তেতিয়া কি দিবা বিখ্যাত দেৱালয় সেইদৰে আই চাই দেশ কৰিবা তেতিয়া তোমালোকে দিব লাগিব আই চাই ব্যয় কৰিবা সেইদৰে ডাঙৰক দেশ কৰিবা তোমালোকে দিবা ডাঙৰক মান কৰিবা আকৌ সত্যৰ সদায় দেশ কি দিবা তেতিয়া সত্যৰ সদায় জয় আকৌ দেশ হাবিক অৰণ্য বোলে তেতিয়া দিবা ডাঙৰ হাবিক অৰণ্য বোলে নহ'লে বা ডাঙৰ হাবিক দেশ বোলে এনেকৈও সুধিব পাৰে তেতিয়া দিবা ডাঙৰ হাবিক অৰণ্য বোলে গতিকে তোমালোকে এই জকাৰ থকা যিখিনি শব্দ এই শব্দখিনি মনত ৰাখিবা আৰু তোমালোকে বাৰে বাৰে এই শব্দখিনি বানান কৰি কৰি পঢ়িবা আৰু তেতিয়া বানানবিলাক মনত থাকিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে নেক্সট ক্লাছত পুনৰ লগ পাম তেন্তে আজিলৈ আহোঁ থেংক ইউ